আপোনালোকক আজিৰ ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোক যিসকলে এডিআৰ এক্সাম দিব বা থাৰ্ড গ্ৰেডত যিসকলে পৰীক্ষা দিব 29 তাৰিখে আৰু 27 তাৰিখে যিসকলে পৰীক্ষা দিব তেওঁলোকৰ কাৰণে যেহেতু এডিআৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছে বা নটিচ এটা আহিছে আৰু বিশেষকৈ কিছুমান ইনষ্ট্ৰাকশ্যনছ তাত প্ৰভাইড কৰিছে পৰীক্ষা সংক্ৰান্তত গতিকে সেই ইনষ্ট্ৰাকশ্যনছটো যেহেতু আজি আহিছে আৰু তাৰ ওপৰতে আপোনালোকক মই এই ভিডিঅ'টি ক'বৰ বাবে চেষ্টা কৰিম বা আপোনালোকক আগবঢ়াম কি কথা কোৱা হৈছে আৰু কি বিষয় আপোনালোকক বিশেষকৈ আগবঢ়াইছে সো ইয়াত যদি চাই আপোনালোকে নোটিছ ৰিগাৰ্ডিং ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনছ টু কেণ্ডিডেট ফৰ দ্য এক্সাম টু বি হেল্ড অন 29/9/2024 অৰ্থাৎ 29 তাৰিখে হ'ব লগা যিখিনি পৰীক্ষা সেই পৰীক্ষাৰ কাৰণে কিছুমান ইনষ্ট্ৰাকশ্যনছ তলত আগবঢ়াইছে সো ইয়াত মই আপোনালোকক দেখুৱাব বিচাৰিম কি কথানো কোৱা হৈছে বা কি বিষয়ৰ ওপৰত ইয়াত দৃষ্টি নিবন্ধ কৰিছে প্ৰথমতে যিকেইটা ইনষ্ট্ৰাকশ্যনছ ইম্পৰ্টেণ্ট সেইখিনি আপোনালোকে গম পাব এই নোটিছখন যেহেতু 24 ছেপ্টেম্বৰতে ওলাইছে অৰ্থাৎ কালি ওলালে আৰু আহিছে আচলতে এটো পাব্লিছ আজি কৰিছে গতিকে ইয়াত কিছুমান পইণ্টত আপোনালোকক গোটেই কথাখিনি উল্লেখ কৰা হৈছে প্ৰথমতে কৈছে 1 নম্বৰ পইণ্টত বিফৰ ষ্টাৰ্টিং টু এনসাৰ অন দা OMR এনসাৰ sheet candidate must ensure that the OMR answer sheet belongs to him her on the basis of roll number mentioned on the OMR answer sheet আপোনালোকে OMR sheet খন ভালদৰে চাবলৈ কৈছে তো আগতো আপোনালোকক কৈছিলে গতিকে এই পইণ্টটো সেম আছে আগৰ নিচিনাকৈ দ্বিতীয় পইণ্টটো হৈছে candidates are advised to verify the location of the examination venue a day in advance so that they do not face any problem on the day of examination আপোনালোকক কৈছে যে আপোনালোকৰ য'ত পৰিছে পৰীক্ষা দিবৰ বাবে সেই পৰীক্ষা দিয়া ঠাইডোখৰ আগতে এবাৰ চাই ল'বৰ বাবে কৈছে যাতে পিছদিনাখন খুব বেছি খৰধৰ নহয় বা যেতিয়া আচলতে আপোনালোকে যাব বিচাৰি থাকিবৰ বাবে অসুবিধা নহয় তাৰ কাৰণে নেক্সট টু ক'লে 3 নম্বৰ নো ক্যান্ডিডেট shall be permitted to enter the examination center after the gate closing time gate closing হৈ যোৱাৰ পিছত আপোনালোকে তাত সোমাব নোৱাৰিব examination start time হৈ যোৱাৰ পিছত আপোনালোকে তাত যাব নোৱাৰিব no candidate shall be permitted to enter the examination center without admit card আৰু admit card নোহোৱাকৈ আপোনালোকে সোমাব নোৱাৰিব চেণ্টাৰত valid id proof আপোনালোকক লাগিব আৰু frisking will be carried out by police and or by authorized personnel manually as well as through metal detector if any candidate is subject to improper frisking the candidate shall immediately report to the center in charge আপোনালোকে যিকোনো বস্তু লৈ যাব নোৱাৰে কাৰ লগত কেৱল মাত্ৰ আপোনালোকক যিকিটা নিব দিয়া হৈছে এডমিট কাৰ্ড হওক বা বিশেষ আপোনালোকৰ যিকিটা গভট আইডি সেইখিনি আপোনালোকে লৈ যাব পাৰে কলম লৈ যাব পাৰে বাকি আপোনালোকে লৈ যাব নোৱাৰিব এতিয়া আপোনালোকক নেক্সটত কৈছে যে আপোনালোকক পৰাপক্ষত স্যান্ডেল অৰ্থাৎ আপোনালোকে স্যান্ডেল পিন্ধি যাব কৈছে জোতাৰ পৰিৱৰ্তে candidates will be permitted to carry only the following items with them into the examination আপোনালোকে কি লৈ যাব পাৰিব সেইখিনি কথা ইয়াৰ উল্লেখ কৰিছে এডমিট কাৰ্ড ডাউনলোড সেভাৰ পৰা যেটো কৰিব হেতু লৈ যাব কৈছে আৰু A4 সাইজত যিখিনি পেপাৰ হ'ব হেতু লৈ যাব লাগে ভ্যালিড আইডেন্টিটি প্রুফ আইডি প্রুফ এটা লৈ যাব কৈছে আধাৰ কাৰ্ড হওক পেন কাৰ্ড হওক ড্ৰাইভিং লাইসেন্স বা ভোটাৰ আইডি এইগ্ৰাফৰ কোনোবা এটা ব্লু ব্ল্যাক বল পইণ্ট পেন প্লাষ্টিক কাৰ্ডছ লাইক ক্ৰেডিট ডেবিট কাৰ্ডছ এণ্ড মিনিমাম কেছ আপোনালোকে ব্লু ব্ল্যাক পেন লৈ যাব পাৰে বল পেন প্লাষ্টিক কাৰ্ড বিলাক লৈ যাব পাৰে ক্ৰেডিট ডেবিট কাৰ্ড আৰু লগতে মিনিমাম এটা কেছ লৈ যাব পাৰে পিডব্লিউবিডি যদি ক্যান্ডিডেট হয় তেওঁলোকে নিজৰ যেটো ডকুমেন্টস সেই ডকুমেন্টসটো লৈ যাব পাৰে তাৰ পিছত কৈছে আপোনালোকে ওয়াটাৰ বটলৰ ক্ষেত্ৰত কৈছে যে যদি ওয়াটাৰ বটলত লেভেল নথকা ওয়াটাৰ বটল যদি লেভেল নাই তেতিয়াহলে হেতু লৈ যাব পাৰে কিন্তু হেতু নিউটো আচলতে সাৱধানতাৰে লৈ যাবলৈ কৈছে candidates will be allowed to take away their question booklet after the examination আপোনালোকে অহা সময়ত question booklet খন লৈ যাব পাৰিব কিন্তু কৈছে কি after the examination is over পৰীক্ষা হৈ যোৱাৰ পিছত OMR answer sheet will be first collected by the NB আপোনালোকৰ OMR খন লৈ ল'ব তাৰ পিছত কৈছে the candidate shall remain seated আপোনালোকে হেমত বহি থাকিব পৰীক্ষা হলত 5 মিনিট বেছিকৈ যেতিয়া আপোনালোকৰ ইনভিজিলেটৰে কমপ্লিট কৰিব গোটেই OMR sheet কমপ্লিট হৈছে বা ভেৰিফাইড কৰি ল'ব যে ঠিকই OMR sheet আপোনালোকে দিছে সকলো ঠিকে থাকে আছে ক্যালকুলেশন তেতিয়া আপোনালোকৰ যিখন কোৱেশ্চন বুকলেট সেই কোৱেশ্চন বুকলেট খন লৈ ঘৰলৈ উভতি আহিব পাৰিব সো আপোনালোকৰ চেঞ্জ কৰা যেটো সিস্টেম হেতু হৈছে এটা লাষ্টৰটো যেটো নেকি আপোনালোকে গম পায় যে আগতে যোৱাবাৰ যেটো পৰীক্ষা হৈছিল অৰ্থাৎ আগৰ যেটো পৰীক্ষা হৈছিল তাত আমাক বা আপোনালোকক কোৱেশ্চন বুকলেট লৈ যাব দিয়া আছিল কিন্তু এবাৰ কোৱেশ্চন বুকলেট লৈ যাব পাৰিব আৰু কেতিয়া লৈ যাব পাৰিব কেনেকৈ লৈ যাব পাৰিব গোটেইখিনি কথা উল্লেখ কৰিছে সো এইখিনি আছিল আপোনালোকৰ ইনষ্ট্ৰাকশ্যনছ আশা কৰিছো গোটেই কথাখিনি আপোনালোকে ভালদৰে গম পালে বা ভালদৰে বুজি পাইছে আৰু এইখিনি আপোনালোকক জনাই এই ভিডিঅ'ৰ পৰা মই বিদায় মাগিম যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনে শেয়াৰ কৰিব সকলোৰে হেল্পফুল হোৱাকে সো আজিলৈ এইখিনি জনালো ধন্যবাদ